बाक्सानि बरिमुगाव 60नीथि श्री श्री कृष्ण देवल जात्रा फोरबो फालिथाया दिनैनिफ्राय जागायबाय। हादोरनाङैनो दाब दाब जायगायाव देवल फोरबोखौ फालिनाय बादिनो बाक्सानि बरिमुगावबो दिनैनिफ्राय सानब्रैनि हाबाफारिजों दल जात्रा फोरबो फालिथाया जागायबाय। मिथिनाय बादिब्ला थांनाय गोबाव समनिफ्रायनो बे फोरबोखौ फालिबोनाया दिनैसिम 67 बोसोराव आगान होबाय। खुंफुंजानाय बे फोरबो फालिथायाव दुलिया दिन्थिफुंनाय, मोसानाय बादायलायनाय, नायजाब दिन्थिफुंनाय बायदि समायना नुथायफ्रा थागोन। बेबादिनो दिनै जागायजेननाय हाबाफारिया फुंबिलिनिफ्राय गेट बेखेवनाय, फिरफिला बिरहोनाय, बिफां फुलि गायनाय बायदि मेहेरगोनां हाबाफारिजों जागायो। बेखेवनाय हाबाफारियावनो आलासि महरै बाहागो लायो EM गणश्याम दासा। আজি দেউল মহোৎসৱৰ সকলো ৰাইজক মই আহ্বান জনাইছোঁ। সকলোৱে দেউললৈকে আহক, নিজৰ তন মন ধন মনৰ কথাবিলাক আমি ভগৱানৰ ওচৰত প্ৰকাশ কৰক। যিবিলাক ৰাইজৰ মনত বা যিবিলাক মানুহৰ মনত আমি নানানটা ভুল কৰ্ম কৰোঁ, নানানটা কৰে, কোনো আজি শুদ্ধত থকা বুলি ক'ব নোৱাৰে। সেয়েহে যিখিনি কথা ৰাইজক ক'ব নোৱাৰা কথাবিলাক যেন নিজৰ মন্দিৰত আহি প্ৰকাশ কৰক, তেতিয়া নেকি তেওঁ ৰোগমুক্ত হ'ব আৰু লগতে তেওঁ ভাবি থকা কথাবিলাক যেন পাহৰি যাব। তাৰ লগতে মই দেউলত সকলো ৰাইজৰ, আমাৰ বুঢ়ীমাখা ৰাইজৰ এই যে দেউল যাত্ৰা উপলক্ষে যে আয়োজিত কৰা সভাপতি, সম্পাদক, সমন্বয় সদস্যবৃন্দ, উপদেষ্টাসকলক মই ধন্যবাদ জনাইছোঁ। এনেকৈ পৰম্পৰা যদি ৰাখি থকা যায়, আমি সকলো ৰাইজৰ লগত এনাজৰিৰে আমি বান্ধ খাব পাৰোঁ আৰু এনাজৰিৰে মিলিজুলি থাকিব লাগে। আমাৰ মনবিলাক কেনেকুৱা, আমি আজি আছে কালো নাই, আপুনি নিজে গম পায়। গতিকে যিকেইদিন আমি জীয়াই থাকোঁ, সকলো মানুহে মিলা প্ৰীতিৰ মাজে চলি থকাটো আমাৰ কৰ্তব্য। এই ৰঙেৰেই ৰং যেন সকলোৱে আনন্দ ফূৰ্তি কৰি নিজৰ জীৱনটো কটাই নিয়াটো আমাৰ কৰ্তব্য। তাৰ লগতে নিজৰ পৰিয়ালখন সুখ শান্তি ৰখাৰ কাৰণে আমি ভগৱানৰ প্ৰাৰ্থনা জনাইছোঁ। লগতে বুঢ়ীমাখা ৰাইজৰ লগতে আমাৰ পুৰা বিটিচিৰ বাসীৰ সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দেউল মহোৎসৱ হোলীৰ কাৰণে মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতে সকলো সুখত থাকক, শান্তি থাকক, নিজৰ পৰিয়ালৰ ল'ৰা ছোৱালী শান্তি থাকিব পাৰে। লগতে আমাৰ যিসকল ল'ৰা ছোৱালীয়ে এতিয়া মেট্ৰিক পৰীক্ষা দি আছে, তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকে যেন ভাল ধৰণে পঢ়ি শুনি লৈ নিজৰ পৰীক্ষাটো দিয়ে, কোনো যেন দ্বিধাবোধ নকৰে, শান্তিপ্ৰিয় পাছ কৰি যোৱাটো মই তেওঁলোকক অনুৰোধ জনাইছোঁ। তেওঁলোকে মনত ৰাখক যেন ভৱিষ্যতে তেওঁলোকে তেনেকুৱা দেওৰা পাৰ হৈ থাকিব লাগিব আৰু সেই পৰীক্ষাত যেন তেওঁলোকে মনোযোগ দিয়ে, তাৰ কাৰণে আহ্বান জনাইছোঁ। শ্ৰদ্ধা ৰাইজ, লগতে পোনপ্ৰথমতে মানে সদৌ অসমবাসীকে হোলীৰ শুভকামনা জ্ঞাপন কৰিছোঁ। চনবাৰী খুটি বৰিমুখ দৌল উদযাপন সমিতিৰ তৰফৰ পৰা আজি আমাৰ দৌল উদযাপনখন কৰি অহা আজি 67টা বছৰে আমি আহি ভৰি দিলোঁ। এই 67টা বছৰত আজি আমি 67 সংখ্যক চনবাৰী খুটি বৰিমুখ আঞ্চলিক দৌল উদযাপন কৰিবলৈ যিখিনি আমি ইতিমধ্যে কাৰ্যসূচী হাতত লৈছোঁ, এই কাৰ্যসূচীৰ আমাৰ প্ৰথম কাৰ্যসূচী ইতিমধ্যে আমাৰ আজি শেষ হৈ গ'ল। আমাৰ যোৱাকালি 6 তাৰিখৰ পৰা 6 মাৰ্চৰ পৰা আমাৰ 10 মাৰ্চলৈকে আমাৰ প্ৰগ্ৰেম থাকিব। আৰু আজি আমাৰ সন্ধিয়া আছে আমাৰ এই মহখুলিৰ ঢুলীয়া দলৰ দ্বাৰা ঢুলীয়া প্ৰদৰ্শন হ'ব 2টা বজাৰ পৰা, আৰু আপোনাৰ ৰাতি ঢুলীয়া নাটকো আছে। আৰু অহাকালি আমাৰ ডেন্স কম্পিটিশ্যন, অসম ভিত্তিত আধুনিক একক নৃত্য প্ৰতিযোগিতা আৰম্ভ কৰা হ'ব। অসমীয়া, হিন্দী, বড়ো মাধ্যমৰ ভিতৰত যিকোনো 2টা মাধ্যমত আমি প্ৰতিযোগিতা মানে আৰম্ভ কৰিম। 2টাৰ মাধ্যমত প্ৰতিযোগীসকলে মানে অংশগ্ৰহণ কৰিব লাগিব তাত। আৰু ৰাতি আছে আমাৰ চনামান্য আছিল নেকি, আৰু চনামান্য নাট্যগোষ্ঠীৰ দ্বাৰা বৰমা, তেখেতসকলে নাটক প্ৰদৰ্শন কৰিব। আৰু অহাকালি আমাৰ পৰহি আছে আমাৰ পৰহি ডেন্স কম্পিটিশ্যনে আছে, 2 দিন আছে। তাৰপিছতে আপোনাৰ অসমীয়া নাট আছে, আনন্দ বজাৰৰ দ্বাৰা ৰামধেনু নাট্যগোষ্ঠীৰ দ্বাৰা নাট প্ৰদৰ্শন কৰা হ'ব। আপোনাৰ শেষৰ দিনা আছে আপোনাৰ 6টা দিনা সাংস্কৃতিক সন্ধিয়া, আৰু সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ আছে আমাৰ ময়ূৰী শইকীয়া, এইটো গুৱাহাটীৰ পৰা আমি তেখেতক নিমন্ত্ৰণ কৰি আনিছোঁ। আৰু লগতে কনকলতা নাৰ্জাৰী আছে হিমাচল প্ৰদেশ, ৰমেন দৈমাৰী, অভিজিত কলিতা গাৰমদেউ, ভাস্কৰ দাস থমনা, এইখিনি আমাৰ মানে এই বছৰৰ কাৰ্যসূচী আমি লৈছোঁ হাতত। এইটো মুখৰ দৌল উদযাপন বুলি ক'লে আৰু মানে দৌল বুলি ক'লেই হ'ল যে ক'ৰ দেউল, চনবাৰী খুটি দেউল। আপোনালোকে দেখিব, হয়তো সন্ধিয়া আপোনালোকে আহিব, ইয়াত নিউজ কৰিব পাৰিব আপোনালোকে কিমান মানুহ হয় ইয়াত। আমাৰ পূজাৰ খলাত মানুহ নধৰি 10,000 মানুহ যদি পূজাৰ খলাত থাকে, বাহিৰত আৰু 20,000 মানুহ এনেই থাকে। এনেকুৱা ছিষ্টেমত মানে ইয়াত মানুহৰ ভিৰ। গতিকে এই 67 বছৰে এনেকুৱা এটা ধাৰাতে চলি আহিছে। আৰু চনবাৰী খুটিৰ দেউল বুলি ক'লে আৰু ইয়াত এই অঞ্চলত নিশ্চয় আৰু মানে আৰু ক'ব নালাগে, মানুহ হ'ব। তাৰ ওপৰত আমিও অলপ নজৰ ৰাখিছোঁ, কাৰণ কিয় যিহেতুকে আমাৰ ভাই ভনী পঢ়া মানে ল'ৰা ছোৱালী আছে ঘৰত। গতিকে আমি পাৰিলে 12 বজাতে আমি আমাৰ কাৰ্যসূচী মানে আমি সম্পূৰ্ণভাৱে শেষ কৰিম। আৰু আমাৰ যেন এই মানে পূজাৰ স্থলীতে
যিখিনি মানে শব্দ প্ৰদূষণটো আমি দূৰলৈকে যেন নাযায় এই যেন পূজাথলীৰ ভিতৰতে যেন আমাৰ যেন মানে শব্দখিনি যেন মানে শুনে দৰ্শকে সেনেকৈ আমি পূজাখিনি মানে শেষ কৰিব চেষ্টা কৰিম কাৰণ কিয় দূৰলৈকে শব্দটো যায় মানে শব্দ প্ৰদূষণত হয়তো ল'ৰা ছোৱালীৰ ক্ষতি হ'ব পাৰে তাৰ ওপৰত আমি সম্পূৰ্ণভাৱে নজৰ ৰাখিম কাৰণ কিয় ক্ষতি অকল মোৰে নহয় ইয়াত মোৰ লগত আনৰো ক্ষতি হ'ব বা আনৰ লগত মোৰো ক্ষতি হ'ব মোৰ ঘৰত ল'ৰা ছোৱালী আছে যেতিয়া এনেকৈ চিন্তা কৰিব লাগিব আমি गय गायग्रा आबादारिफोरनि थाखाय मोनसे मोजां खौरां थापा नार्सारियाव मोननो हागोन जाखांफु लाइमोनफोरजों बानायजानाय हाजो आरो हायेनावबो गायजानाय अर्गेनिक गय फुलि थापा नार्सारियाव अर्गेनिक आदबजों बानायजानाय मोजाङैनो खिलिखांनाय गासै 20,000सो गेरेमसा गय फुलिफोर दं बारा नङा फांसेयाव 60 रां होनानैनो नोंथांमोना गय फुलिखौ बायना लांनो हागोन बुरजा लाङोब्ला खमायनायनि सुबिदाबो मोननो हागोन थापा नार्सारिनि गुबै थङा क'क्राझार सहरनि सानजा फारसे थानाय बावखुंग्रि हाजोजों नांजाबनाय हरिनागुरि गामि हाथाइनि साखाथियाव बे अर्गेनिक गय फुलिफोरखौ लांफैनोब्ला नोंथाङा 8011837272 नङाब्ला 9707460226 जानबुं अनजिमायाव थोंजोङै जगाजग खालामहरनो हागोन